যদি আপোনাৰ বা আপোনালোকৰ পৰিয়ালৰ কোনো ব্যক্তিৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক কৰা নাই তেন্তে চলিত এই জুন মাহৰ 30 তাৰিখৰ পিছত পান কাৰ্ডখন বাতিল বা চিৰদিনৰ কাৰণে বন্ধ হৈ যাব পাৰে। গতিকে জুনৰ 30 তাৰিখৰ আগত আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সদস্যৰ পান কাৰ্ডখন নিজৰ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাটো জৰুৰী ও বাধ্যতামূলক। গতিকে আজিৰ এই ভিডিঅ'টিত মই A to Z ষ্টেপ বাই ষ্টেপ দেখুৱাম আপুনি অনলাইনত নিজৰ মোবাইলতে পান কাৰ্ডখন বা নিজৰ আধাৰ কাৰ্ডখন এই দুখন কেনেকৈ লিংক কৰিব গোটেইখিনি প্ৰচেছ মই এই ভিডিঅ'টিত দেখুৱাম। গতিকে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। নমস্কাৰ, আপুনি চাই আছে ডিজিটেল গুৰু। যদি মোৰ চেনেলটিত আপুনি প্ৰথমবাৰৰ বাবে আহিছে প্ৰথমে ভিডিঅ'বোৰ চাওক। যদি ভিডিঅ'বোৰ ভাল লাগে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়াৰ পৰা মোৰ সাবস্ক্ৰাইবাৰসকলৰ সৈতে পোনপটীয়া যোগাযোগৰ কাৰণে এটা মই ব্যৱস্থা কৰিছোঁ। যদি আপুনি ফেচবুক ব্যৱহাৰ কৰে তেন্তে মোৰ ডিজিটেল গাইড FB পেজখন লাইক কৰিব আৰু যদি আপুনি টুইটাৰ ব্যৱহাৰ কৰে তেনে টুইটাৰত গৈ মোক ফলো কৰিব পাৰে ফজল হক স্পেলিং FAJLHOQUE তলফালে দেখিব ফজল হক 13। আনহাতে মোৰ হোৱাটছআপ নাম্বাৰটো গৈও আপুনি যি নুবুজা কথা সেয়া মোৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। মোৰ হোৱাটছআপ নাম্বাৰটো এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনত মই দি দিম। গতিকে বলক আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। আপুনি আপোনাৰ কম্পিউটাৰ বা মোবাইলত এটা ব্ৰাউজাৰ অপেন কৰিব আৰু তাত লিখিব incometax.gov.in। মই এই লিংকটো মোৰ এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতো দি দিম। ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি ইনকাম টেক্সৰ যিখন হোম পেজ আছে সেই হোম পেজখনত প্ৰৱেশ কৰিব। ইয়াৰ পিছত এই পেজখন অকমান তলৰ ফালে এনেকৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ লগে লগে ইয়াতে লিখা আছে লিংক আধাৰ, তো ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিছু সময় অকমান ৱেইট কৰাৰ লগে লগে আপোনাৰ এনেকুৱা ধৰণৰ এখন পপআপ শ্ব' হ'ব। তো এয়া হ'ল লিংক আধাৰ। ইয়াতে আমি আধাৰ আৰু পান কাৰ্ডখন ইয়াতে আমি লিংক কৰিম। ইয়াতে পোনপ্ৰথমে দিয়াই আছে যে এণ্টাৰ দ্য ফলোয়িং ডিটেইলছ। ইয়াতে আপোনাৰ পেন কাৰ্ড নম্বৰটো ইয়াতে দি দিব। মই মোৰ পেন কাৰ্ড নম্বৰটো মই দি দিছোঁ। ইয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ সেই নম্বৰটো ইয়াতে দি দিব। ইয়াৰ পিছত নেম এজ পাৰ আধাৰ, অৰ্থাৎ আপোনাৰ আধাৰখনত আপোনাৰ নামটো যেনেকুৱা ধৰণৰ আছে আপুনি তেনেকুৱা ধৰণে ইয়াতে লিখি দিয়ক। মই মোৰ নামটো ইয়াতে মই লিখি দিছোঁ। ইয়াৰ পিছত মোবাইল নাম্বাৰ, এই মোবাইল নাম্বাৰটোক লৈও নানান ধৰণৰ বিতৰ্ক সৃষ্টি হৈছে। আচলতে মই ইনকাম টেক্সৰ এজন বিষয়াৰ লগত কথা পাতিছিলোঁ আৰু তেওঁ কোৱা ধৰণে মই ইয়াতে আপোনাক ক'বলৈ বিচাৰিছোঁ। আচলতে এই মোবাইল নাম্বাৰটো আপুনি আধাৰ কাৰ্ড বনাওঁতে যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো দিয়াটো বেছি উত্তম। যদিহে আপোনাৰ সেই মোবাইল নাম্বাৰটো নাই তেনেহ'লে আপুনি বেলেগ আপোনাৰ বেলেগ চিম এখনৰ মোবাইল নম্বৰ ইয়াতে দিব পাৰে। মই মোৰ চিমখনৰ নাম্বাৰটো ইয়াতে মই দি দিছোঁ। ইয়াৰ পিছত আপুনি ইয়াতে কনচেণ্ট দিব আই হেভ অনলি এয়াৰ অফ বাৰ্থ আধাৰ কাৰ্ড আৰু ইয়াতে আপুনি এগ্ৰি কৰিব। এগ্ৰি কৰাৰ পিছত আপুনি লিংক আধাৰত ক্লিক কৰিব। ইয়াতে আপুনি দেখিছে লিংক আধাৰ, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰত এটা OTP আহিব। আপুনি মোবাইলত চাওক আপোনাৰ এটা OTP লগালগি গৈছে আৰু সেই OTPটো ইয়াতে আপুনি ইয়াতে এণ্টাৰ কৰক। তো ইয়াৰ পিছত OTPটো ইয়াতে বহাৰ পিছতে আপুনি ইয়াতে ভেলিডেট ক্লিক কৰক। তো চাওক আধাৰ পান লিংকিং কমপ্লিট সাকসেসফুলি। তো আপোনাৰ যি আধাৰ কাৰ্ড আৰু পান কাৰ্ডখন সফলতাৰে লিংক হৈ গ'ল। এতিয়া আপুনি ধুনীয়াকৈ ইয়াতে ক্লিক কৰিব। তো আমাৰ এতিয়া পান কাৰ্ডখন আৰু আধাৰ কাৰ্ডখন লিংক কৰা হৈ গ'ল।
ইয়াৰ পিছত মই দেখুৱাম এই ভিডিঅ'টিতে আপুনি যিখন আধাৰ আৰু পান কাৰ্ডখন লিংক কৰিলে সেই লিংক কৰাৰ প্ৰচেছটো হৈছে নে নাই ইয়াৰ ষ্টেটাছটো আপুনি কেনেকৈ চাব ইয়াৰ ষ্টেটাছটো চাবলৈ ইয়াতে আপুনি যে লিংক আধাৰ ইয়াতে লিংক অলপ কিছু সময় মিনিট আগতে ইয়াতে লিংক কৰিছিল ইয়াৰ পিছতে ইয়াতে লিখা আছে নো এবাউট ইয়োৰ আধাৰ এণ্ড পান ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে আপুনি আপোনাৰ আধাৰ আৰু পান কাৰ্ডখন লিংক কৰা গৈছে নে নাই ইয়াতে চাব পাৰিব তো ইয়াতে মই ইয়াতে চাম লিংক আধাৰ ষ্টেটাছ ইয়াতে মই মোৰ পেন কাৰ্ড নম্বৰটো অলপ আগত যেটো দিছিলো সেইটো মই ইয়াতে বহাই দিম ইয়াৰ পিছত মই যেটো আধাৰ কাৰ্ড নম্বৰ বহাই দিছিলো সেইটো মই ইয়াতে বহাম ঠিক আছে ইয়াৰ পিছত মই ইয়াতে এটো খালি দেখিছে ভিউ লিংক আধাৰ ষ্টেটাছ ইয়াতে মই ক্লিক কৰিম তো ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি চাওক your Aadhaar PAN linking request has been sent to UIDAI for validation please check the status later by clicking on link Aadhaar status link on home page যে মই এইমাত্ৰ যিখন আধাৰ আৰু পান কাৰ্ডখন লিংক কৰিছিলো সেইখন যেটো লিংকৰ ৰিকুৱেষ্ট হেটো UIDAI লৈ পঠাই দিছে আৰু তেওঁলোকে অতি সোনকালে এই যি মোৰ লিংক প্ৰসেস তো তেওঁলোকে সফলতাৰে কৰি দিব তো এআই আছিলে আমাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাৰ প্ৰসেস আপুনি খুব কম সময়ৰ ভিতৰতে নিজৰ মোবাইলত বা নিজৰ ল্যাপটপতে আপুনি কোনো ইন্টাৰনেট কেফে নজোৱাকে আপুনি যেহেতু বৰ্তমান কৰোনা সময় চলি আছে আপুনি ঘৰতে আপুনি 30 জুনৰ আগত আধাৰ আৰু পান কাৰ্ডখন লিংক কৰি লওক তো মই অলপ মিনিট আগতে মই আন এখন আধাৰ আৰু পান কাৰ্ডখন লিংক কৰিছিলো সেইখন মই ইয়াৰ ষ্টেটাছটো আপোনাক মই দেখাই দি আছো ষ্টেটাছটো দেখৰ আগতে যদি আপুনি ধৰক বহুতে এনেকুৱা ধৰণৰ হয় যে মই আধাৰ আৰু পান কাৰ্ডখন আগতে লিংক কৰিছিলো কিন্তু মই এতিয়া পাহৰি গৈছো লিংক কৰিছিলো নে নাই তো তেতিয়াও আপুনি ভয় খাব নালাগে আপুনি তেওঁ ইয়াতে লিংক আধাৰত গৈ ক্লিক কৰক ক্লিক কৰি আপুনি চাব পাৰে যে মই লিংক যে কৰিছিলো হেটো হৈছে না নাই ইয়াতে মই আপোনাক লাইভ প্ৰুফ দেখাইছো মই এখন বেলেগৰ এখন পান কাৰ্ড ইয়াতে মই বহাই দিম ইয়াৰ পিছত সেই ব্যক্তিজনৰ মই ইয়াতে আধাৰ কাৰ্ড নাম্বাৰটো বহাই দিম ইয়াৰ পিছত তেখেতৰ মই নামটো ইয়াতে মই বহাই দিম ইয়াৰ পিছত তেখেতৰ যেটো মোবাইল নাম্বাৰ মই ইয়াতে বহাই দিম বহাই দিয়াৰ পিছতে মই ইয়াতে কনসেন্ট দিম দেখিছে আপোনালোকে ইয়াৰ পিছত লিংক আধাৰ ইয়াতে মই ক্লিক কৰিম ক্লিক কৰাৰ কিছু সময় 2 সেকেন্ড 3 সেকেন্ড মান ওয়েট কৰিব ওয়েট কৰাৰ লগে লগে আপুনি আকৌ ওটিপি এটা সেই যেটো মোবাইল নম্বৰ মই তেখেতৰ ব্যক্তিজনৰ মোবাইল নম্বৰটো দিয়া আছিল তেওঁৰ মোবাইল নম্বৰ এটা ওটিপি যাব আৰু সেই ওটিপিটোৱে মই ইয়াতে ফিল আপ কৰিম ইয়াৰ পিছত মই ইয়াতে ভ্যালিডেট কৰি দিম ইয়াতে চাওক your PAN is already linked to given other যদি আপুনি 6 মাহ বা 4-5 মাহ মান আগতে লিংক কৰিছিল আৰু আপুনি পাহৰি গৈছিল তেতিয়াও আপুনি ইয়াতে চাব পাৰিব ইয়াতে দেখাই আছে your PAN is already linked to given other তো মই গতিখিনি দেখাই দিলো আশা কৰো ভিডিওটি খুব ভাল পাইছে মই খুব ঘৰুৱা ভাষাতে স্টেপ বাই স্টেপ মই এই পান কাৰ্ডখন আৰু আধাৰখন আপুনি কেনে লিংক কৰিব দেখুৱাই দিলো তো যদি ভিডিওটি ভাল পাইছে এই ভিডিওটি শেয়াৰ কৰিব লগতে আমাৰ এই যেটো চেনেল এই চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু লগতে এপিডিসিলৰ যি ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া আপুনি জিএসটি কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰ্ট 2 পাৰ্ট 1 মই সকলো ধৰণৰ ভিডিঅ'য়ে এই মোৰ এই চেনেলটিত মই দি দিছো আপুনি ডেসক্ৰিপচনত এই ভিডিওটি ডেসক্ৰিপচন গৈও সেই ভিডিঅ'বোৰ চাব পাৰে লগতে বহুতে মোক ফোন কৰি আছে যে আমি যে যিখন জিএসটি এপ্লাই কৰিলো এইখন কিমান দিনত আহিব আসলে জিএসটি খন আহিবলৈ বৰ্তমান যেটো কৰোনা সময় চলি আছে 10 পৰা 20 দিন সময় ল'ব আপোনালোকে অকমান ওয়েট কৰক আৰু যেহেতু বৰ্তমান এপিডিসিলৰ লাষ্ট ডেট কোনো লাষ্ট ডেট দিয়া নাই তো তাৰ কাৰণে বেছি ভয় খাব লগা কাৰণ নাই আপোনালোকে কিছু ওয়েট কৰক গটেখিনি ভালদৰে যদি আপোনালোকে এপ্লাই কৰিছে মোৰ ভিডিওটি স্টেপ বাই স্টেপ চাই তো গটেখিনি আহি যাব যেতিয়াই আহি যায় আপোনালোকে মোক এটা মেছেজ দিবলৈ নাপাহৰিব ঠিক আছে ইয়াৰ পিছত মই মোৰ যিখন জিএসটি এপ্লাই কৰিছিলো মোৰ 2 দিনতে আহিব
অহাৰ পিছতে মই এপিডিচিএলৰ যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে আপোনালোকক দেখুৱাই মই আন এটি ভিডিঅ' ইয়াতে আপলোড কৰিম। তো আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।